তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ সন্মুখত লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ' হ'ব আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। এই মাহতে বহুতো কেইখন জিলাত বহুতো কেইখন চৰকাৰী ghor চেংচন হৈছে। আজি আপোনালোকে এইটো ভিডিঅ'ত জানিব পাৰিব যে কোনটো জিলা আৰু কোনটো ব্লগত এই মাহতে নতুনকৈ ghor কিমানখন চেংচন হৈছে সেইটো আপোনালোকে জানিব পাৰিব। এই মাহতে বহুত কেইখন জিলাত নতুন ghor চেংচন হৈছে। আজি আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাবলৈ গৈ আছো যে কোনখন জিলা আৰু কোনখন ব্লগত নতুন ghor আহিছে আৰু এই নতুন ghorখিনি কেতিয়াৰে পৰা দিয়া আৰম্ভ হ'ব আৰু তেওঁলোকে প্ৰথম কিস্তি কেতিয়া লাভ কৰিব সেইটো আপোনালোকক দেখুৱাবলৈ গৈ আছো। মোৰ আগৰ কেইটা ভিডিঅ'ত বহুতে কমেন্ট কৰিছিলে যে তেওঁলোকৰ জিলা আৰু তেওঁলোকৰ ব্লগত কিমানখন নতুন ghor আহিছে সেইটো দেখুৱাবলৈ। মই আজি যিসকলে কমেন্ট কৰিছিলে তেওঁলোকৰ জিলা আৰু তেওঁলোকৰ ব্লগত কিমানখন নতুন ghor আহিছে সেইটো দেখুৱাম। তাৰ উপৰিও আৰু কেইখনমান নতুন জিলা আৰু নতুন ব্লগ দেখুৱাম, গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। এই মাহতে বহুতো কেইখন জিলাত নতুনকৈ চৰকাৰী ghor চেংচন হৈছে। আপোনালোকে যদি জানিব বিচাৰিছে যে কোনটো জিলা আৰু কোনটো ব্লগত নতুনকৈ চৰকাৰী ghor আহিছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু যদি ভিডিঅ'টোত এতিয়ালৈকে লাইক এটা কৰা নাই তেতিয়াহ'লে এটা লাইক এটা কৰি দিয়ক আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে তেনেকুৱা চৰকাৰী ঘৰৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল মাজুলী জিলা। মাজুলী জিলাৰ উজনি মাজুলী যিখন ব্লগ আছে এই ব্লগত কিমানখন নতুন ghor আহিছে সেইটো আপোনালোকে জানিব পাৰিব। প্ৰথমতে এই উজনি মাজুলী আৰু মাজুলী জিলাৰ পৰা বহুতে কমেন্ট কৰিছিলে যে তেওঁলোকৰ জিলা আৰু তেওঁলোকৰ ব্লগত কিমানখন নতুন ghor আহিছে সেইটো দেখুৱাবলৈ। এই মাজুলী জিলাত আৰু উজনি মাজুলী যিখন ব্লগ আছে এই ব্লগত নতুন ghor আহিছে 1864খন নতুন ghor চেংচন হৈছে। এই মাহতে 1864খন নতুন ghor চেংচন হৈছে। এই ghorখিনি আহিছে মাজুলী জিলাৰ উজনি মাজুলী ব্লক আৰু পঞ্চায়ত হ'ল ফুলনি পঞ্চায়ত আৰু শ্ৰীৰাম যিখন পঞ্চায়ত আছে এই পঞ্চায়তত নতুন ghor আহিছে এই মাহতে। তাৰপিছত আৰু কেইখনমান পঞ্চায়ত দেখুৱাই লৈছোঁ আপোনালোকক। পঞ্চায়ত হ'ল ৰতনপুৰ মিৰি যিখন পঞ্চায়ত আছে এই পঞ্চায়তত আহিছে। তাৰপিছত আহিছে পঞ্চায়ত ৰংগাচাহী পঞ্চায়তত আহিছে নতুন ghor। এই যিখিনি পঞ্চায়ত আছে এই পঞ্চায়তত নতুন ghor আহিছে আৰু তেওঁলোকে লাভ কৰিব এই মাহতে প্ৰথম কিস্তিৰ টকা তেওঁলোকে লাভ কৰিব। এই মাহতে যিখিনি চৰকাৰী ghor চেংচন হৈছে বা চৰকাৰী ghor আহিছে সেইখিনিত এতিয়ালৈকে ক্ৰেডিট ডেট দিয়া নাই। যেতিয়া ক্ৰেডিট ডেট আহিব তেতিয়া আপোনাৰ বেংক একাউণ্টত এই প্ৰথম কিস্তিৰ টকা লাভ কৰিব। এই মাহত বহুত ghor আহিছে। এই ghorখিনিৰ টকা প্ৰথম কিস্তিৰ টকা এই মাহতে দিয়া হ'ব। তাৰপিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল শোণিতপুৰ জিলা। শোণিতপুৰ জিলাৰ বালিপাৰা যিখন ব্লগ আছে এই ব্লগত নতুন ghor আহিছে 1349খন ghor নতুন ghor আহিছে। এই মাহতে নতুন ghor আহিছে 1349খন নতুন ghor চেংচন হৈছে। জিলা হ'ল শোণিতপুৰ জিলা আৰু ব্লগ হ'ল বালিপাৰা ব্লগ। এই শোণিতপুৰ জিলাৰ বালিপাৰা ব্লগৰ পঞ্চায়ত কেইটা হ'ল বালিমুখুৰী যিখন পঞ্চায়ত আছে এই পঞ্চায়তত নতুন ghor এইখিনি আহিছে আৰু এই ghorখিনি আহিছে এই মাহৰ 7 তাৰিখ। এই যিটো মাহ চলি আছে এই মাহৰ 7 তাৰিখে নতুন ghor আহিছে। এই শোণিতপুৰ জিলাৰ বালিপাৰা ব্লগত আৰু পঞ্চায়ত হ'ল ভালুকমাৰী যিখন পঞ্চায়ত আছে এই পঞ্চায়তত এই মাহৰ 7 তাৰিখ নতুন ghor চেংচন হৈছে। 1349খন ghor ছেপ্টেম্বৰৰ 7 তাৰিখ নতুন ghor চেংচন হৈছে আৰু এই কেইদিনমানৰ ভিতৰত তেওঁলোকে প্ৰথম কিস্তি 32,500কৈ লাভ কৰিব তেওঁলোকৰ নিজৰ বেংক একাউণ্টত। এই শোণিতপুৰ জিলাৰ আৰু কেইখনমান পঞ্চায়ত দেখুৱাই লৈছোঁ। পঞ্চায়ত কেইটা হ'ল কিন্দুকুৰি পঞ্চায়ত আছে, তাৰপিছত আছে ৰংগাজান পঞ্চায়ত, তাৰপিছত আছে চিলনী পঞ্চায়ত আৰু বহুতো কেইখন পঞ্চায়ত আছে আপোনালোকক তেনেকুৱা দেখুৱাব পৰা নাই। যিসকলে শোণিতপুৰৰ পৰা চাই আছে অনুগ্ৰহ কৰি তেওঁলোকে কমেন্ট কৰিব। আপোনালোকে কমেন্ট কৰিব পাৰে যে আপোনাৰ জিলা আৰু আপোনাৰ ব্লগ আৰু আপোনাৰ পঞ্চায়তটো দেখুৱাবলৈ। মই আপোনালোকক জিলা ব্লগ পঞ্চায়ত দেখুৱাই দিম। আপোনালোকে কমেন্ট কৰি জনাব পাৰে যে কোনটো জিলা আৰু কোনটো ব্লগ দেখুৱাব লাগে। মই নেক্সটত ভিডিঅ' এটা বনাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইবাৰ অসমৰ বহুতো কেইখন জিলাত নতুনকৈ ghor আহিছে। আপোনালোকে যদি আপোনাৰ জিলা আৰু আপোনাৰ ব্লগটো চাব বিচাৰিছে তেতিয়াহ'লে কমেন্ট কৰিব পাৰে। ইয়াৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল ওদালগুৰি জিলা। ওদালগুৰি জিলা কলাইগাঁও যিখন ব্লগ আছে এই ব্লগত নতুন ghor আহিছে 275খন নতুন ghor এই মাহতে আহিছে। যিসকলৰ এই মাহতে নাম আহি গৈছে তেওঁলোকে এই মাহতে প্ৰথম কিস্তি লাভ কৰিব। আৰু এই ওদালগুৰি জিলা কলাইগাঁও ব্লগত আহিছে 275খন নতুন ghor আহিছে 275খন। এই কলাইগাঁও ব্লগ আৰু পঞ্চায়ত হ'ল বৈয়াখাত পঞ্চায়ত। তাৰপিছত আছে পঞ্চায়ত কছাৰী থুল। এইকেইটা পঞ্চায়তত আগষ্ট মাহৰ 26 তাৰিখ নতুন ghor চেংচন হৈছে। তেওঁলোকে প্ৰথম কিস্তি লাভ কৰিব 32,500কৈ। তাৰপিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল নগাঁও জিলা।
নগাঁও জিলাৰ কটীয়াতলী যিখন ব্লক আছে এই ব্লকত কিমানখন নতুন ঘৰ আহিছে সেইটো আপোনালোকক দেখুৱাই লৈছোঁ। এই নগাঁও জিলাৰ কটীয়াতলী যিখন ব্লক আছে এই ব্লকত আহিছে 1517খন নতুন ঘৰ আহিছে আৰু এই ঘৰখিনি চেংচন হৈছে ছেপ্টেম্বৰ মাহৰ 3 তাৰিখ। এই মাহৰ 3 তাৰিখ এই ঘৰখিনি চেংচন হৈছে আৰু যিসকলৰ নামত নতুন ঘৰ আহিছে তেওঁলোকে লাভ কৰিব এই মাহতে প্ৰথম কিস্তি আৰু প্ৰথম কিস্তি লাভ কৰিব 32,500কৈ। তাৰপিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল কাছাৰ জিলা। কাছাৰ জিলাৰ উদাৰবন যিখন ব্লক আছে এই ব্লকত কিমানখন নতুন ঘৰ আহিছে সেইটো আপোনালোকক দেখুৱাই লৈছোঁ। কাছাৰ জিলাৰ উদাৰবন যিখন ব্লক আছে এই ব্লকত আহিছে 191খন নতুন ঘৰ আহিছে আৰু এই ঘৰখিনি আহিছে এই মাহতে। এই উদাৰবন ব্লকৰ পঞ্চায়ত কেইটা আপোনালোকক দেখুৱাই লৈছোঁ। পঞ্চায়ত কেইটা হ'ল আমৰানগৰ পঞ্চায়ত, তাৰপিছত দুৰ্গানগৰ PDB আছে, তাৰপিছত আছে ইন্দ্ৰাগ্ৰাম। এই কেইটা পঞ্চায়তত নতুন ঘৰ আহিছে। তাৰপিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল হাইলাকান্দি জিলা। হাইলাকান্দি জিলাৰ হাইলাকান্দি যিখন ব্লক আছে এই ব্লকত আহিছে 196খন নতুন ঘৰ আহিছে আৰু এই ঘৰখিনি চেংচন হৈছে ছেপ্টেম্বৰ মাহৰ 3 তাৰিখ। এই মাহৰ 3 তাৰিখ নতুন ঘৰ চেংচন হৈছে আৰু যিসকলৰ নাম এই মাহত আহি গৈছে তেওঁলোকে প্ৰথম কিস্তি লাভ কৰিব 32,500কৈ। তাৰপিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল গোলাঘাট জিলা। গোলাঘাট যিখন পূব গোলাঘাট আছে এই পূব গোলাঘাট ব্লকত আহিছে কিমানখন নতুন ঘৰ আহিছে এইটো আপোনালোকে জানি লওক। পূব গোলাঘাটত আহিছে নতুন ঘৰ আহিছে 247খন 247খন নতুন ঘৰ চেংচন হৈছে আৰু এই ঘৰখিনি চেংচন হৈছে আজি, সেইকাৰণে এতিয়ালৈকে ক্ৰেডিট ডেট দিয়া নাই। আজি চেংচন হৈছে এই ঘৰখিনি। যিসকলৰ নাম আহি গৈছে তেওঁলোকে এই কেইদিনমানৰ ভিতৰত 2-4 দিনৰ পিছত তেওঁলোকে প্ৰথম কিস্তি লাভ কৰিব। ইয়াৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল মৰিগাঁও জিলা। মৰিগাঁও জিলাৰ বুৰবন্ধা যিখন ব্লক আছে এই ব্লকত আহিছে 834খন নতুন ঘৰ আহিছে আৰু এই ঘৰখিনি চেংচন হৈছে আগষ্ট মাহৰ 9 তাৰিখ। মৰিগাঁও জিলাৰ পৰা বহুতে কমেণ্ট কৰিছিলে যে তেওঁলোকৰ জিলাত কিমানখন নতুন ঘৰ আহিছে সেইটো জনাবলৈ। আপোনালোকক জনাই আছোঁ 834খন নতুন ঘৰ আহিছে আৰু এই ঘৰখিনি আগষ্ট মাহৰ 9 তাৰিখ নতুন ঘৰ চেংচন হৈছে। ইয়াৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল লখিমপুৰ জিলা। লখিমপুৰ জিলাৰ নাওবৈচা যিখন ব্লক আছে এই ব্লকত নতুন ঘৰ চেংচন হৈছে 738খন নতুন ঘৰ চেংচন হৈছে। এই 738খন নতুন ঘৰ চেংচন হৈছে লখিমপুৰ জিলাৰ নাওবৈচা যিখন ব্লক আছে এই ব্লকত নতুন ঘৰ চেংচন হৈছে আৰু এই ঘৰখিনি চেংচন হৈছে এই মাহতে। যিসকলৰ নাম আহি গৈছে তেওঁলোকে এই মাহতে প্ৰথম কিস্তি লাভ কৰিব। আপোনালোকে যদি এই মাহত আপোনাৰ জিলা আৰু আপোনাৰ ব্লগত কিমানখন নতুন ঘৰ আহিছে সেইটো জানিব বিচাৰিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি কমেণ্ট কৰিব। মই আপোনালোকক নেক্সটত ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিম যে আপোনাৰ জিলা আৰু আপোনাৰ ব্লগত কিমানখন নতুন ঘৰ আহিছে। যিসকলে কমেণ্ট কৰিব তেওঁলোকৰ জিলা আৰু তেওঁলোকৰ ব্লগটো মই দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল দৰং জিলা। দৰং জিলাৰ বেচামাৰী ব্লকত নতুন ঘৰ আহিছে 172খন নতুন ঘৰ আহিছে। এই দৰং জিলাৰ বেচামাৰী ব্লকৰ পৰা বহুতে কমেণ্ট কৰিছিলে যে তেওঁ দৰং জিলা আৰু বেচামাৰী ব্লকত কিমানখন নতুন ঘৰ আহিছে সেইটো জনাবলৈ। আপোনালোকক মই জনাই আছোঁ দৰং জিলাৰ বেচামাৰী ব্লকত আহিছে 172খন নতুন ঘৰ আহিছে। এই নতুন ঘৰখিনি চেংচন হৈছে এই মাহতে। এই বেচামাৰী ব্লকৰ পঞ্চায়ত কেইটা হৈছে দৈপাম পঞ্চায়ত, বৰঝাৰ পঞ্চায়ত আৰু বহুতো কেইটা পঞ্চায়ত আহিছে। গোটেই কেইটাত আহিছে নতুন ঘৰ এই মাহতে। এইটো ভিডিঅ'ত যিসকলৰ জিলা আৰু যিসকলৰ ব্লক মই দেখুৱাইছোঁ তেওঁলোকে অনুগ্ৰহ কৰি কমেণ্ট কৰিব যে আপোনালোকে চাইছে নে চোৱা নাই এইটো আপোনালোকে কমেণ্ট কৰিব আৰু যিসকলৰ এতিয়ালৈকে মই দেখুৱাব পৰা নাই তেওঁলোকেও কমেণ্ট কৰিব যে আপোনাৰ জিলা আৰু আপোনাৰ ব্লগটো দেখুৱাবলৈ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত। আপোনালোকে নিশ্চয় দেখিছে যে কোনটো জিলা আৰু কোনটো ব্লগত নতুনকৈ এই মাহত কিমানখন ঘৰ চেংচন হৈছে। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে নিজৰ জিলা আৰু নিজৰ ব্লগত কিমানখন নতুন ঘৰ এই মাহতে আহিছে সেইটো জানিব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাচ। জয় হিন্দ।